নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৰুৱা। বহু বিতৰ্কৰ মাজত সোমাই পৰিছিল জাতিৰ পিতা মহাত্মা গান্ধী। পোনতেই আপোনালোকক এটা কথা কৈ লওঁ, এই বিতৰ্কসমূহ উত্থাপন কৰি জাতিৰ পিতা মহাত্মা গান্ধীক হেয় প্ৰতিপন্ন কৰা বা লঘু প্ৰতিপন্ন কৰাৰ সেই দৃষ্টতা, সেই দুঃসাহস আমাৰ নাই। মাত্ৰ তেজ মঙহৰ মহাত্মা গান্ধীজনকহে আপোনালোকৰ আগত দেখুৱাই দিব বিচাৰিছোঁ বা বিতৰ্কসমূহ কি বিতৰ্ক উঠিছিল তেওঁক লৈ সেইসমূহ আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। মহাত্মা গান্ধীৰ বিতৰ্কৰ কথা ওলালেই মানুহে তেওঁৰ যৌনতাক লৈ প্ৰশ্ন কৰে। সকলোৱে জানে কস্তুৰবা গান্ধীক বিয়া কৰাইছিল মহাত্মা গান্ধীয়ে। পিতৃ হৈছিল 4 সন্তানৰ। 1906 চনত চতুৰ্থটো সন্তান জন্মৰ পাছতেই ব্ৰহ্মচাৰ্য ব্ৰত আৰম্ভ কৰে মহাত্মা গান্ধীয়ে। তেতিয়া তেওঁৰ বয়স আছিল 38 বছৰ। ইয়াৰ কিছু বছৰৰ পাছত 1944 চনত মৃত্যু হয় কস্তুৰবা গান্ধীৰ। ঠিক ইয়াৰ পাছতেই যেন সলনি হৈ পৰিছিল মহাত্মা গান্ধী। তেওঁৰ যৌনতাক লৈ তেওঁ আৰম্ভ কৰে সম্পৰীক্ষা। আপুনি শুনিলে হয়তো আচৰিত হ'ব। নিজৰ ব্ৰহ্মচাৰ্য পৰীক্ষা কৰাৰ বাবে একাধিক মহিলাৰ লগত নাঙঠ হৈ হৈছিল মহাত্মা গান্ধীয়ে। নিজৰ নাতিৰ লগতো নাঙঠ হৈ হৈছিল গান্ধীজীয়ে। গান্ধীজীয়ে কেৱল কম বয়সীয়া যুৱতীৰ লগতেই নহয়, একাধিক মহিলাৰ লগত নাঙঠ হৈ গা ধুইছিল, নাঙঠ হৈ শুইছিল আৰু নাঙঠ হৈ মালিচ লৈছিল। এই তালিকাখন যথেষ্ট দীঘলীয়া। তালিকাত আছে মনু, আভা গান্ধী, আভা গান্ধীৰ ভগ্নী বীণা পেটেল, সুশীলা নায়াৰ, জয়প্ৰকাশ নাৰায়ণৰ পত্নী প্ৰভাৱতী, ৰাজকুমাৰী অমৃতা কৌৰ, লীলাৱতী আচাৰ, প্ৰেম বেহেন কণ্টক, মিলি গ্ৰাহাম পুলক, কাঞ্চন শ্বাহ, বিবি অমৃতচালাম, ৰেহনা তৈয়বজী আদি। আনকি নালাগে গান্ধীৰ লগত থাকিবলৈ বা গান্ধীৰ আশ্ৰমত থাকিবলৈ নিজৰ স্বামী জে.পি. নাৰায়ণকো এৰিছিল প্ৰভাৱতীয়ে। আৰু ইয়াক লৈ মহাত্মা গান্ধী আৰু জে.পি. নাৰায়ণৰ মাজত মতদ্বন্দ্ব হৈছিল। তেনেদৰে গান্ধীজীৰ সৈতে নাম সাঙুৰ খাই পৰিছিল আন এগৰাকী মহিলা সৰলাবালা দেৱী। সৰলাবালা দেৱীক গান্ধীজীয়ে নিজৰ আধ্যাত্মিক পত্নী হিচাপে আখ্যা দিছিল। গান্ধীজীৰ লগতে সকলো সময়তে ছাৰ দৰে আছিল তেওঁৰ নাতি মনুবেন। নিজৰ ভতিজাৰ ছোৱালী আছিল মনুবেন। তেনেদৰে লগত আছিল আভা। এই আভা আৰু মনুৰ লগত সদায়েই নাঙঠ হৈ হৈছিল গান্ধীজীয়ে। মনুবেনৰ ডায়েৰীৰ পাতে পাতে এই সকলোবোৰ কথা লিপিবদ্ধ হৈ আছে। ইপিনে মহাত্মা গান্ধীৰ এই সম্পৰীক্ষাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল তেওঁৰ সমসাময়িকসকলে। এই প্ৰসংগত চৰ্দাৰ বল্লভভাই পেটেলে মহাত্মা গান্ধীক চিঠি লিখিছিল। তেওঁক পোনপটীয়াভাৱে কৈছিল, বল্লভভাই পেটেলে গান্ধীজীক কৈছিল, আপুনি ধৰ্ম নষ্ট কৰিছে। ইয়াৰ বিপৰীতে মহাত্মা গান্ধীয়ে কৈছিল, তেওঁ ধৰ্মক নষ্ট কৰা নাই, বৰঞ্চ তেওঁ নিজৰ কৰ্তব্যহে কৰিছে। গান্ধীজীৰ এই কৰ্মকাণ্ডৰ প্ৰতিবাদতেই চাকৰি এৰিছিল তেওঁৰ ব্যক্তিগত সচিব আৰ.ডি. পৰশুৰাম, নিৰ্মল কুমাৰ বসুৱে। বিৰোধিতা কৰিছিল গান্ধীজীৰ সমসাময়িক বা সতীৰ্থ ঠক্কৰ বাপাই। কিন্তু নিজৰ এই সম্পৰীক্ষাত অটল আছিল গান্ধীজী। তেওঁৰ মতে তেওঁ কোনো পাপ কৰা নাই, নিজৰ ব্ৰহ্মচাৰ্যক তেওঁ জুখি চাইছে। নিজৰ সম্পৰীক্ষাৰ বিষয়ে মহাত্মা গান্ধীয়ে নিজেই লিখি গৈছিল। অৱশ্যে মহাত্মা গান্ধীক জাতিৰ পিতাৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে এনে বহু গুৰুত্বপূৰ্ণ নথি নষ্ট কৰা হ'ল। আন এটা গুৰুত্বপূৰ্ণ কথা, যদিও মহাত্মা গান্ধীয়ে নিজেই নাঙঠ হৈ হৈছিল যুৱতী মহিলাৰ লগত, কিন্তু তেওঁ যিসমূহ আশ্ৰম স্থাপন কৰিছিল সেই আশ্ৰমত কিন্তু স্বামী স্ত্ৰীক একেলগে শুবলৈ নিদিছিল। আৰু কোনো স্বামীয়ে যেতিয়া যৌনতা অনুভৱ কৰে বা যৌন অনুভূতি অনুভৱ কৰে তেতিয়া গান্ধীজীৰ পৰামৰ্শ আছিল ঠাণ্ডা পানীত গা ধোৱাৰ। এতিয়া প্ৰশ্ন উঠিব পাৰে, এইবোৰ কথা সঁচানে মিছা বা আমি ক'ত পালোঁ? সাম্প্ৰতিক সময়ৰ দেশৰ সৰ্বজন মান্য, সৰ্বজন স্বীকৃত ইতিহাসবিদ বা সাম্প্ৰতিক সময়ৰ ধাৰাব্যাখ্যাকাৰ ৰামচন্দ্ৰ গোহাঁই এখন গ্ৰন্থ লিখিছে, গান্ধী দি ইয়েৰ্ছ ডেট চেঞ্জ দ্য ৱৰ্ল্ড। ইয়াতে এই সকলোবোৰ কথা সন্নিৱিষ্ট হৈ আছে। ঠিক তেনেদৰে পুলিটজাৰ বিজয়ী জোচেফ লিলিভেল্ডেও এখন গ্ৰন্থ লিখিছে। গ্ৰন্থখনৰ নাম দ্য গ্ৰেট চোল, মহাত্মা গান্ধী এণ্ড ষ্ট্ৰাগল উইথ ইণ্ডিয়া। গিৰিজা কুমাৰৰ আন এখন গ্ৰন্থ আছে, ব্ৰহ্মচাৰ্য গান্ধী এণ্ড হিজ উইমেন এছ'চিয়েটছ। আন এখন গ্ৰন্থ আছে জি.বি. সিঙৰ। জি.বি. সিঙৰ গ্ৰন্থখনৰ নাম হ'ল গান্ধী বিহাইণ্ড দ্য মাৰ্কছ অৱ ডিভিনিটি।
এইকেইখন গ্ৰন্থত এই সকলোবোৰ কথা উল্লেখ আছে আৰু আমাৰ এই তথ্যৰ আধাৰেই হ'ল এইকেইখন গ্ৰন্থ। যদি কোনো ব্যক্তিয়ে গান্ধীজীৰ এইটো জীৱনৰ বিষয়ে ভালদৰে জানিব বিচাৰে তেতিয়াহ'লে তেওঁ এইকেইখন গ্ৰন্থ পঢ়িব পাৰে। উল্লেখযোগ্য যে মহাত্মা গান্ধীৰ এই সম্পৰীক্ষাৰ বিৰোধিতা কৰিছিল জৱাহৰলাল নেহৰুৱে। অৱশ্যে এটা কথা ঠিক, এয়া কোনো অবাধ যৌনতা নাছিল, এয়া আছিল গান্ধীজীয়ে নিজৰ ব্ৰহ্মচৰ্য ব্ৰতৰ লগত সম্পৰীক্ষা, নিজৰ সংযমৰ ওপৰত তেওঁ সম্পৰীক্ষা। আৰু গান্ধীজীৰ এই সম্পৰীক্ষা সন্দৰ্ভত তেওঁ পৰিয়ালৰ লোকসকলেও এই কথা স্বীকাৰ কৰিছে। কিছু বছৰ পূৰ্বে ইণ্ডিয়া টুডে কাকততো কিছু বছৰ পূৰ্বে ইণ্ডিয়া টুডে আলোচনীটো এই সন্দৰ্ভত এটা বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমি আনন্দিত।